ফ্লিপকাৰ্টত আপোনাৰ এড্ৰেছটো ছেভ হোৱাৰ পিছত এড্ৰেছটো ডিলিট কেনেকৈ কৰিব বা ডিলিট কৰিব পৰা অপশ্যন দিছেনে? ইয়াৰ এনচাৰটো হ'ল নাই দিয়া। আপুনি ফ্লিপকাৰ্টৰ একাউণ্টত যাওক, ছেটিংছত যাওক, নটিফিকেশ্যন ছেটিংছত যাওক, য'তেই নাযায় কিয় ক'তো আপুনি এড্ৰেছ ডিলিট কৰা অপশ্যন বিচাৰি নেপাব। গতিকে এতিয়া আপোনালোকে কি কৰিব বা কি কৰা উচিত? তো আহক আমি জানিবলৈ চেষ্টা কৰোঁ। প্ৰথম আপুনি কি কৰিব? একাউণ্টত প্ৰেছ কৰিব। তলত থকা দেখিবলৈ পাইছে একাউণ্ট, তো আপুনি এই একাউণ্ট অপশ্যনত প্ৰেছ কৰিব। ইয়াতে মই প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰাৰ পিছত তলৰ ফালে এনেকৈ স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে ছেভ এড্ৰেছ। আপুনি দেখিবলৈ পাইছে ছেভ এড্ৰেছ। তো আপুনি ছেভ এড্ৰেছত প্ৰেছ কৰি দিয়ক, ঠিক আছে। ছেভ এড্ৰেছত প্ৰেছ কৰাৰ পিছত এতিয়া আপুনি বিচাৰে যে আপোনাৰ পুৰণা এড্ৰেছটো ডিলিট কৰিবলৈ, কিন্তু মই আগতে কৈছোঁ ডিলিট কৰা অপশ্যন ক'তো নাই দিয়া। তো আপুনি এটাই কাম কৰিব পাৰিব, এইটো এড্ৰেছৰ সলনি আপুনি ইয়াত এডিট অপশ্যনো দিয়া নাই বৰ্তমান। তো আপুনি কি কৰিব? এড নিউ এড্ৰেছ দেখিবলৈ পাইছে, এড এ নিউ এড্ৰেছ। আপুনি নতুনকৈ এটা এড্ৰেছ ছেভ কৰিব পাৰিব। এইটো আপুনি ইয়াতে প্ৰেছ কৰক, ঠিক আছে। এড এ নিউ এড্ৰেছত প্ৰেছ কৰিলোঁ। এড এ নিউ অপশ্যনত প্ৰেছ কৰাৰ পিছত আপুনি ন' অপশ্যনটোত প্ৰেছ কৰিব। এতিয়া যোনখন বগা চাৰ্ট ওলাইছে আপুনি ইয়াতে ন' প্ৰেছ কৰি দিয়ক। তো মই ন' প্ৰেছ কৰিলোঁ। ন' প্ৰেছ কৰাৰ পিছত আপুনি আগৰ দৰে মই যোনটো আগতে ভিডিঅ' বনাই থৈছিলোঁ সেইটো চাই ল'ব পাৰিব যদি নেজানে। তো ফুল নেম, ফোন নাম্বাৰ, পিনক'ড, ষ্টেট, চিটি, হাউচ নং, ঘৰৰ নম্বৰ, ৰাস্তাৰ নাম, তো এনেকৈ দি পেলাই আপুনি নিজৰ আকৌ এটা আপুনি এড্ৰেছ দিব পাৰে। যাতে আপুনি নিজৰ থকা ঠাইডোখৰ যদি আপুনি সলনি কৰিছে, এনেকৈ আপুনি নিজৰ এড্ৰেছটো আপুনি সলনি কৰিবহে পাৰিব, কিন্তু আপুনি ডিলিট কৰিব নোৱাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।